আজি গৰু বিহু নদীত গা ধুব লাগিব দেই। গৰু বিহুৰ দিনা নদীত আৰু আমি কিয় গা ধুম? কিয় মাহঁতে আমাক কি বুলি সম্বোধন কৰে তই নাজান নেকি? আমি গৰু, আমাৰো বিহু আছে। মা দেউতা কিমান ষ্ট্ৰিক্ট, আমাক এনেও নদীলৈ যাবলৈ নিদিয়ে। তাৰ বাবে মোৰ এটা প্লেন আছে। ক কি প্লেন? আমাৰ পৰা নদী 7 কিলোমিটাৰ দূৰত। আমি দেউতাহঁতৰ লগত ক'ম যে আমি টিউশ্যনলৈ যাম। পিছে দেউতাই যে ক'ব আজি বিহুৰ দিনা কি টিউশ্যন? নহয়, তেতিয়া আমি দেউতাক ক'ম, দেউতা আমাৰ টেষ্ট আহি আছে, টেষ্টত ভাল নম্বৰ নাপালে আমাক কাণত ধৰাই থ'ব। তেতিয়া দেউতাই ক'ব হ'ব যা বিহুৰ কথা, সোনকালে আহিবি। দিছ ইজ দ্য প্লেন। নহ'ব নদীত যাবলৈ দিয়া নহ'ব নহয়। দংকল আছে, দংকলত গা ধু। প্লেন কেঞ্চেল।